নমস্কাৰ জনালোঁ সকলোকে। মই মীনাক্ষীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আজি লৈ আহিছোঁ ননী পাটৰ কেইযোৰমান ধুনীয়া চাদৰ মেখেলা। যিহেতু আগৰ ভিডিঅ'বোৰতো দিছিলোঁ আৰু এইবোৰ বিহুৰ কাৰণে আহিছে, অফাৰ আছে। যদি আপোনালোকক লগা হয় তেনেহ'লে স্ক্ৰীণত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব। খুবেই ধুনীয়া হয়। আগৰ ভিডিঅ'ৰ দৰে এই ভিডিঅ'টোত আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। যিহেতু বিহু আহিছে আৰু মোৰ তাত এইবোৰ ষ্টক আছে, সেই ভিডিঅ' কৰি দিলোঁ আপোনালোকলৈ। কালাৰবোৰ খুবেই ধুনীয়া আৰু আগৰ ভিডিঅ'ত আপোনালোকে লৈছে আৰু এনেকুৱা ধৰণৰ কাপোৰ বহুতে লৈছে, সেয়ে ভাবিলোঁ এইবাৰো ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়ালোঁ। কেনেকুৱা হৈছে সেইটো জনাবলৈ কেতিয়াও নাপাহৰিব। খুবেই ধুনীয়া হয়। কালাৰবোৰ চাওকচোন কিমান ধুনীয়া হয় আৰু কাপোৰটো খুবেই ধুনীয়া হয় দেই। দাম বেছি নহয়, আপোনালোকে ফোন কৰিলে গম পাব। পুনৰ ধন্যবাদ জনালোঁ। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো অল কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই। আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। বাই। সকলো ভালে থাকক দেই। বিহুৰ শুভেচ্ছা সকলোকে দিলোঁ। ৰঙৰ ৰঙালী বিহু সকলোৱে উদযাপন কৰক সুন্দৰভাৱে। তেনেহ'লে আজিলৈ বাই।